নমস্কাৰ বন্ধুসকল, জিকে ফৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাম। বন্ধুসকল, আপোনালোকৰ বাবে এটা বিশেষ ৰিক্ৰুইটমেণ্টৰ সংক্ৰান্তীয় অৰ্থাৎ নিযুক্তি সংক্ৰান্তীয় এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক জনাওঁ যে কাছাৰ কলেজত গ্ৰেড 4, গ্ৰেড 3 আৰু লগতে এছিষ্টেণ্ট প্ৰফেচৰৰ কেইটামান পোষ্ট ওলাইছে। এই পোষ্টসমূহ 10 আগষ্টৰ দিনাখনে এডভাৰটাইজ দিছিলে। আমি এডভাৰটাইজটো আপোনালোকক জনোৱাত কিছু পলম হৈছে। আহকচোন কি কি পোষ্ট আছে সেই সম্বন্ধে চাওঁ। ইয়াত আপোনালোকে দেখিব ৰিক্ৰুইটমেণ্ট বুলি ইয়াত লিখা হৈ আছে। ৰিক্ৰুইটমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে কি দেখিব, কি পোষ্ট ওলাইছিলে তাৰ গোটেইখিনি ডিটেইলছ পাই যাব। ইয়াত চাব এডভাৰটাইজমেণ্ট ডিটেইলছ দিয়া হৈ আছে। এডভাৰটাইজমেণ্ট এইটো জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3, তাৰপিছত লেব বিয়েৰাৰ গ্ৰেড 4 আৰু এছিষ্টেণ্ট প্ৰফেচৰ, এইকেইটা গোটেইকেইটা পোষ্ট ওলাইছে 10 আগষ্টত। এতিয়া আমি দুটা পোষ্টৰ ডাউনলোড কৰি দিছোঁ, গ্ৰেড 4 আৰু গ্ৰেড 3। সেইকেইটা চাওঁ। গ্ৰেড 4 আপোনালোকে চাব, গ্ৰেড 4 পোষ্টটোৰ নাম হৈছে লেব বিয়েৰাৰ। লেব বিয়েৰাৰত আপোনালোকে ইয়াত চাব আনৰিজাৰ্ভত দুটা আছে আৰু STP আছে এটা। ইয়াত আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্ট বি 8 পাছ হ'ব লাগিব। 8 পাছ আপোনালোকে 2009ৰ যি ৰুল আছে সেই ৰুল মতে, গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে 8 পাছ হ'ব লাগিব। আপোনালোকে PRC কেণ্ডিডেট মাষ্ট হেভ PRC থাকিব লাগিব আৰু আপোনালোকৰ লোকেল লেংগুৱেজৰ বিষয়ে জানিব লাগিব। এইজটোৰ বিষয়ে সম্বন্ধে কি দিছে, এইজ আপোনালোকে যিটো গভৰ্ণমেণ্ট শ্বেডিউল মতে আপোনালোকে যিসকলে ৰিলেক্সন পায় ৰিলেক্সেশ্যন পাবই। আৰু কেণ্ডিডেটছ শুড নট বি মোৰ দেন 40 years। 1/1/2022 মানে 1 জানুৱাৰী 2022 আপোনালোকৰ যিসকলৰ 40 বছৰ হয় সেইসকলে এপ্লাই কৰিব পাৰিব। ইয়াত 18 বছৰৰ পৰা পাৰে, যিহেতু আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে পাৰিব আৰু 1 জানুৱাৰী 2022 আপোনালোকৰ সেই বয়স হ'ব লাগিব। লগতে আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে OBCৰ কাৰণে, MOBCৰ কাৰণে 3 বছৰ, তাৰপিছত 5 years আছে SC ST আৰু 10 years আছে PWD এণ্ড 2 years আছে এক্স ছাৰ্ভিচমেনৰ। আপোনালোকে আপোনালোকৰ আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত এইটো যিটো ৱেবছাইট আছে ৱেবছাইটৰ জৰিয়তে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি আপোনালোকে তাত এড্ৰেছিং কৰিব, গোটেইখিনি ফিল আপ কৰিব। ফিল আপ কৰি লৈ ছেল্ফ এটেষ্টেড আপোনালোকৰ যি ডকুমেণ্টছ লাগে ডকুমেণ্টছখিনি দি ডকুমেণ্টছ দিয়াৰ পাছত আপোনালোকে ইয়াত এড্ৰেছিং কৰিব। টু দ্য প্ৰিন্সিপাল কাছাৰ কলেজ শিলচৰ আছাম, পিন নম্বৰ 788001। আৰু আপোনালোকে ইয়াত যিসকলৰ এতিয়া ST পোষ্ট আছে এটা ন, ST সকলে আপোনালোকে ST কাষ্ট চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব, অন্যথা ৰিজেক্ট হ'ব। তাৰপিছত অনলাইন আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে, ইয়াৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে দিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট কৰিব লাগিব। কাক এড্ৰেছিং কৰি, প্ৰিন্সিপাল কাছাৰ কলেজ আৰু প্ৰেয়েবল টু ষ্টেট বেংক অফ ইণ্ডিয়া শিলচৰ ব্ৰাঞ্চ, IFSC নাম্বাৰ ইয়াত দিয়া হৈছে আৰু ব্ৰাঞ্চ কোড দিয়া হৈ আছে। আৰু যিসকল ছাৰ্ভিচমেনসকলে কি কৰিব লাগিব, তেখেতলোকে যি বিভাগত কাম কৰি আছে তাৰ পৰা NOC আনি সেই NOCখন এপ্লিকেশ্যন ফৰ্মখনৰ লগত ছাবমিট কৰিব লাগিব। তাৰ পিছৰ পইণ্টটোত আছে ফিল্ড আপ এপ্লিকেশ্যন মাষ্ট ৰিচ আণ্ডাৰচাইণ্ড উইদিন 15 days ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন অফ দ্য এডভাৰটাইজমেণ্ট। এডভাৰটাইজমেণ্টটো আপোনালোকে যিহেতু গম পাইছে 10 আগষ্টত ওলাইছে। 10 আগষ্টত ওলাইছে আৰু 15 দিন হ'লে আপোনালোকৰ লাষ্ট ডেট হ'ব 25 আগষ্ট। 25 আগষ্টত আপোনালোকৰ লাষ্ট ডেট। গতিকে আপোনালোকৰ যিসকল ইচ্ছুক কেণ্ডিডেট তেখেতসকলে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰে। আৰু যিসকল শ্বৰ্ট লিষ্টেড ইণ্টাৰভিউৰ যি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হ'ব তেখেতসকলৰ নামবিলাক ইয়াৰ যি অফিচিয়েল ৱেবছাইট আছে ৱেবছাইটত ঘোষণা কৰিব। এইটো অফিচিয়েল ৱেবছাইট। তাৰপিছত আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ যি ফৰ্মেট আছে সেই ফৰ্মেটটো দি দিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে আছাম গেজেট পাৰ্ট 9। এই যি ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যন, এই এপ্লিকেশ্যনখন আপোনালোকে গোটেই সুন্দৰভাৱে ফিল আপ কৰিব লাগিব আৰু ইয়াত ফটো দিব লাগিব। এই গোটেইখিনি ফিল আপ কৰি আপোনালোকে যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি গাঁঠি দিব লাগিব। ঠিক তেনেকৈ যি গ্ৰেড 3 পোষ্ট আছে, গ্ৰেড 3 পোষ্টটো ছেইম এইখন ষ্টেণ্ডাৰ্ড ফৰ্মেই লাগিব, কিন্তু তাত কি পোষ্ট আছে আমি সেই সম্বন্ধে চাওঁ আহক। গ্ৰেড 3ত আছে আপোনালোকৰ
জিনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, এইটো আপোনালোকে দেখিছে জিনিয়ৰ এছিষ্টেণ্টৰ। আপোনালোকৰ গ্ৰেড 3 পোষ্ট আছে জিনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট। এছিষ্টেণ্ট পোষ্টটো আপোনালোকে এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি, আৰু ইয়াত OBC আৰু MOBC এটা পোষ্টহে আছে অনলি। ইয়াত আপোনালোকে সেই সেম প্ৰচিডিউৰ আপোনালোকে জানে। ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব, BA পাছ হ'ব লাগিব, লগতে PRC থাকিব লাগিব, আৰু আপোনালোকৰ 3 মান্থছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, মিনিমাম 3 মান্থছৰ থাকিব লাগিব, আৰু আছামিজ ইংলিছ টাইপিং জানিব লাগিব, লগতে এক্সেলৰ কাম জানিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত এজ লিমিট দিয়া হৈ আছে। এজ লিমিট আপোনালোকৰ সেই সেম একেই। ইয়াত ৰিলেক্সেশ্যন সেই OBC যিহেতু OBC চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব 3 ইয়াৰ্ছৰ। আপোনালোকে ৰিলেক্সেশ্যন পাব 40 বছৰ আৰু প্লাছ 3 ইয়াৰ্ছ, টোটেল 43 ইয়াৰ্ছলৈকে পাৰিব। আৰু আপোনালোকৰ এজ 2022ৰ ভিতৰত 40 বছৰ হ'ব লাগিব। 1 জানুৱাৰী 2022ত আপোনালোকৰ 40 বছৰ হ'ব লাগিব। 40 বছৰ যদি ওপৰত হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতো সেম প্ৰচিডিউৰ। আপোনালোকে ইয়াতো ডিমাণ্ড ড্ৰাফ্টটো কৰিব লাগিব। ডিমাণ্ড ড্ৰাফ্টটো আপোনালোকে 500 টকা কৰিব লাগিব। এড্ৰেছটো সেম হ'ব, আৰু আপোনালোকে এপ্লিকেশ্যনটো য'ত দিব লাগিব তাৰো এড্ৰেছ সেম হ'ব। আপোনালোকে মেট্ৰিকৰ পৰা যি BA পাছৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহৰ লগতে যি OBC চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো ছাবমিট কৰিব লাগিব। আৰু এই সকলো সেল্ফ এটেষ্টেড কৰি যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ যিটো ফৰ্মেট আছে সেই ফৰ্মেটটো ইয়াত উল্লেখ কৰি দিছে। নেক্সট আপোনালোকৰ আছে এছিষ্টেণ্ট প্ৰফেচৰ যি পোষ্ট আছে সেই সম্বন্ধে চাওঁ। এছিষ্টেণ্ট প্ৰফেচৰত আপোনালোকে দেখিছে যে PWD 1 ৰিজাৰ্ভেশ্যন কেটেগৰী PWD 1 আৰু আনৰিজাৰ্ভত এটা আছে। কি ছাবজেক্টৰ আছে, ফিল'চফি, ফিজিক্স আৰু পলিটিকেল চায়েন্স। আপোনালোকে যিসকলে এছিষ্টেণ্ট প্ৰফেচৰ এপ্লাই কৰিব তেখেতসকলে এই বিষয়ে জানেই, গতিকে আপোনালোকৰ এই এডভাৰটাইজটোৰ বিষয়ে মই সবিশেষ নজনাওঁ। যি কাছাৰ কলেজৰ এডভাৰটাইজমেণ্ট ওলাইছিলে সেই এডভাৰটাইজমেণ্টসমূহ এইসমূহে আছিলে। গতিকে আপোনালোকে ইয়াক 25 মানে আগষ্টৰ আগতে কৰিব পাৰে। অনলাইন নহয়, একচুৱেলি অফলাইন আবেদন। ইয়াৰ আপোনালোকে যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে গেজেটেড ফৰ্মটো যিটো ফৰ্ম 9 সেই ফৰ্ম 9ৰ যোগেদি আপোনালোকে কৰিব পাৰিব, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25। গতিকে ইয়াৰ আবেদন আপোনালোকে কৰিব পাৰে। ধন্যবাদ বন্ধুসকল। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো চাই থকাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধুসকল।